মঙলদৈ চিভিল হাস্পাতালৰ পিছফালৰ বৃহত্তৰ বাগপুৰী অঞ্চলত ব্ৰহ্মপুত্ৰৰ পানী সোমাইছে। সাধাৰণভাৱে জীৱিকা নিৰ্বাহ কৰা এই মানুহবোৰৰ ঘৰবোৰ আধা আধা পানীত ডুবি গৈছে আৰু এতিয়া ব্ৰহ্মপুত্ৰৰ পানী সোমাইছে। পানী বাঢ়ি অহাৰ লগে লগে নামনি অঞ্চলৰ মানুহবোৰে এই মাথাউৰিটোৰ ওপৰতেই তম্বু সাজি কিবাকে থকাৰ ব্যৱস্থা কৰি লৈছে। পানী কেতিয়াৰ পৰা উঠিলে এইটো? এইটো হেৰি আপোনাৰ হেৰি পৰা উঠে আজি 4 দিন হ'ল। পানী বাঢ়িছে নেকি? বাঢ়িছে আজি। এইটো বৰষুণৰ নাই ব্ৰহ্মপুত্ৰৰ পৰা সোমাইছে? ব্ৰহ্মপুত্ৰৰ পৰা। বতৰটো এতিয়াও বেয়া হৈ আছে। বেয়া হৈ আছে, বহুত বেয়া। আজি দিনটোতো বৰষুণে হ'ল। এই মথাউৰিটো নতুনকৈ বন্ধা হৈছিল যোৱা কিছুদিনৰ ধাৰাসাৰ বৰষুণৰ ফলত। এই মাথাউৰিটো লাহে লাহে বহি যাব ধৰিছে, কোনো ঠাইত খহি গৈছে। এই মাথাউৰিটো কেতিয়া বনাইছিল? মাথাউৰিটো 1 বছৰ হোৱাই নাই আৰু 6 মাহমান হৈছে আৰু। এইবোৰ মাথাউৰিটো খহি গৈছে। সাজি তোলা এই মাথাউৰিটো এইকেইদিনৰ বৰষুণত এইবোৰ গৰা খহি গৈছে। চাওক কি ডাঙৰ ডাঙৰ গাঁত হৈ গৈছে। এনেদৰে বৰষুণ হৈ থাকিলে এই মাথাউৰিটো হয়তো খহি যাব পাৰে। সাধাৰণভাৱে জীৱিকা নিৰ্বাহ কৰা এইবোৰ মানুহৰ বাঢ়ি অহা পানীৰ বাবে বহুত হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হৈছে। আপোনালোকে ভিডিঅ'বোৰ চাই কিন্তু কোনো ধৰণৰ সহযোগিতাই নেদেখুৱায়। চেনেলটো ছাবস্ক্ৰাইব কৰিবচোন।